আপুনি হয়তো জীৱনৰ প্ৰথম পৰীক্ষা কলমেৰে নিশ্চয় দিছে। মই কোৱাৰ অৰ্থ এইটোৱে যে এই কলমৰ অবিহনে আমি একোৱে কৰিব নোৱাৰোঁ। শিক্ষানুষ্ঠানৰ পৰা আৰম্ভ কৰি চৰকাৰী কাৰ্যালয়লৈ এই কলমৰ মহত্ব অপৰিসীম। হয়তো এই কলমটো বিভিন্ন ধৰণৰ আছে, হয়তো আপুনি বেলেগ বেলেগ কলম ব্যৱহাৰ কৰিব পাৰে। যিয়ে নহওক, ইয়াৰ কাম লিখাই। এই কলম আপুনি সাধাৰণতে ব্যৱহাৰ হৈ থকাটোৱেই নিশ্চয় দেখিছে। তো বন্ধুসকল, আজি মই আপোনালোকক এনেকুৱা এটা কলমৰ বিষয়ে ক'ম যিটো 18 ফিট দীঘল হয়। সঁচাই আচৰিত হৈছেনে বাৰু? হয় বন্ধুসকল, মানুহৰ টেলেণ্টৰ অভাৱ নাই, বিশেষকৈ আমাৰ ভাৰতবৰ্ষৰ। হায়দৰাবাদৰ এজন মহান ব্যক্তি যাৰ নাম আচাৰ্য মুকুনুৰী শ্ৰীনিবাস। তেওঁৰ ইচ্ছা আছিল কিবা এটা আচৰিত অসাধাৰণ কাম কৰি দেখুৱাবলৈ। তেওঁৰ মাতৃয়ে যেতিয়া তেওঁক কিবা এটা লিখিবলৈ কলম দিছিলে, তেতিয়া তেওঁ ভাবিছিল, মই এনেকুৱা এটা কলম বনাম যিটোৰ স্মৃতি যুগ যুগলৈ ৰৈ যাব। তেওঁ এইটো কৰিও দেখুৱালে, যিটো বল পেন বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়। এই কলমটো 18 ফিট দীঘল হয় আৰু ইয়াৰ ওজন 37 কিলোগ্ৰাম। আৰু এই কলমটো দেখুৱাবৰ বাবে বনোৱা নাছিল, এইটোৰে লিখিবও পাৰি। এই কলমটোৰ ওপৰত ব্ৰাছেৰে বিভিন্ন ধৰণৰ ছবি অংকিত কৰিছিল, অৰ্থাৎ বিভিন্ন ধৰণৰ সংগীতত ব্যৱহাৰ্য সা-সৰঞ্জাম সামগ্ৰীৰ ছবি ইয়াত অংকিত আছিলে। এই কলমটো কঢ়িওৱাৰ বাবে ৩-৪টা মানুহ লাগিছিল আৰু বিভিন্ন ঠাইৰ পৰা এই কলমটো চাবলৈ মানুহ আহিছিলে। আচাৰ্যদেৱে এনেকুৱা এটা কলম বনাইছিল যিটো বিশ্ব দৰবাৰত চিনাকি কৰিবলৈ সক্ষম হয় আৰু ভাৰতত গৌৰৱ কঢ়িয়াবলৈ সক্ষম হয়। এই কলমটোৱে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছিল আৰু ভাৰতৰ নাম উজ্বলাবলৈ সক্ষম হৈছিল। ধন্যবাদ।